हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD Creation रंग चेनेলত सम्प्रचारित হৈ থকা অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো আজিৰ খণ্ডটোত সপোনে যে ইঞ্জিনিয়াৰিংত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ যে পাছ কৰিছে সেই কথাটো দ্বিতীয় প্ৰীতমক ক'ব আৰু তেতিয়া প্ৰীতমে কেনেকৈ গম পালা বুলি সোধাত দ্বিতীৰ মাকে যে ফোন কৰি সপোনৰ কথা কৈছে সেই কথাটো ক'ব ইফালে আকৌ সপোনক পাৰ্টিৰ পৰা ছোৱালী এজনীয়ে ঘৰলৈ থবলৈ আহিব আৰু তেতিয়া দেউতাকে ঘৰৰ বাহিৰৰ পৰা চাই থাকিব এতিয়া বাৰু দেউতাকে সপোনক কিবা ক'ব নেকি দেখিবলৈ পাব সোমবাৰ খণ্ডটোত আৰু সেইদিনা জ্ঞানে দুটাকৈ আইচক্ৰীম খোৱাৰ কাৰণে বেছিকৈ চৰ্দি লাগিব আৰু তেতিয়া ঋতিকাই দ্বিতীৰ কাৰণে হৈছে বুলি ক'ব আৰু তেতিয়া সৌৰভে ঋতিকাক বেয়াকৈ কোৱা দেখিবলৈ পাব ইফালে আকৌ দ্বিতীয় আজি জ্ঞানক গাখীৰ খুৱাই দি থাকিব আৰু তেতিয়া ঋতিকাই দেখি দ্বিতীক বেয়াকৈ ক'ব এতিয়া বাৰু দ্বিতীয়ে কিবা ক'ব নেকি জানিবলৈ পাব অনুৰাগিনী ধাৰাবাহিকখনত আৰু আজিৰ খণ্ডটোত জ্ঞানৰ বেমাৰ বেছি হোৱাৰ কাৰণে ঘৰলৈ ডক্টৰ আহিব আৰু তেতিয়া জ্ঞানে গাখীৰ আৰু আইচক্ৰীম খোৱাৰ কাৰণে জ্বৰ হোৱা বুলি ক'ব আৰু তেতিয়া মাকে দ্বিতীক বেয়াকৈ গালি পাৰিব এতিয়াৰ পৰা দ্বিতীয় বাৰু জ্ঞানক গাখীৰ নুখুৱাব নেকি দেখিবলৈ পাব সোমবাৰ খণ্ডটোত আপোনালোকে অনুৰাগিনী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।